কেতিয়াবা আমাৰ বহুতৰে ক্ষেত্ৰত এনে হয় যে এটা ভাল দৰমহা থাকে, চাকৰিটো ভাল, মাহৰ শেষত বেংক একাউণ্টত টকা আহে। তথাপি কেতিয়াবা মনটোৱে বাৰে বাৰে প্ৰশ্ন কৰে, মোৰ জীৱনত আচলতে কিবা এটা কমি আছে নেকি? ৰাতিপুৱা এলাৰ্ম বাজে, আমি শুই উঠোঁ, সাজু হওঁ, কামলৈ যাওঁ, সন্ধিয়া গোটেই দিনটো কাম কৰোঁ, সন্ধিয়া ভাগৰি ঘৰলৈ উভতি আহোঁ। আকৌ পাছদিনা সেই একেই কাম। এনেকৈ দিন পাৰ হয়, মাহ পাৰ হয়, বছৰ পাৰ হৈ যায়। কিন্তু এটা প্ৰশ্নৰ উত্তৰ আমি সময়ত বিচাৰি নাচাওঁ। মই যিটো জীৱন জীয়াই আছোঁ, সেই জীৱনটো সঁচাকৈ বাৰু মোৰেই হয়নে? আজি আমি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম এখন অতি সুন্দৰ কিতাপৰ জৰিয়তে, আৰু কিতাপখনৰ নামটো হৈছে ইকিগাই। এতিয়া ইকিগাই মানে কি? এইখন এখন জাপানী কিতাপ হয়। জাপানী ভাষাৰ এটা ধাৰণা হৈছে ইকিগাই। সহজ ভাষাত ক'বলৈ গ'লে, যিটো কাৰণত আপুনি ৰাতিপুৱা শুই উঠি জীৱনটো আগুৱাই নিবলৈ ভিতৰৰ পৰা আপোনাক কৈ উঠে, সেই কাৰণটোৱে হৈছে সহজ ভাষাত ইকিগাই। এইটো কেৱল টকা উপাৰ্জন কৰাৰ কথা নহয়, কাৰণ আমি সকলোৱে জানো টকাই জীৱন সহজ কৰিব পাৰে, কিন্তু টকাই সদায় জীৱনটোক অৰ্থপূৰ্ণ কৰিব নোৱাৰে। ভাবকচোন, এজন মানুহে বহুত ভাল চাকৰি কৰে, ভাল দৰমহা পায়, নিজৰ এখন ডাঙৰ ঘৰ আছে, গাড়ী আছে, সুবিধা আছে, কিন্তু প্ৰতিদিনে ৰাতিপুৱা অফিচলৈ যোৱাৰ কথা ভাবিলে যদি মনটো গধুৰ হৈ পৰে, তেন্তে প্ৰশ্নটো এইটো নহয় যে মোৰ জীৱনত কি আছে। প্ৰশ্নটো এইটো হ'ব পাৰে যে মোৰ জীৱনত যি আছে সেইবোৰৰ মাজত মোৰ বাবে অৰ্থ ক'ত? মই সুখী নহয়, বহুতে কয়, কিন্তু কিয়? ইয়াতে কিতাপখনৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা আছে। আমি প্ৰায়ে ভাবোঁ, আৰু অলপ টকা হ'লেই মই সুখী হ'ম, আৰু এটা ভাল চাকৰি পালেই সুখী হ'ম, প্ৰমোচনটো হৈ গ'লেই সকলো ঠিক হৈ যাব, নিজৰ ঘৰটো হ'লেই মনটো শান্ত হৈ পৰিব। কিন্তু সেই এদিনটো আহে, কিন্তু তাৰ পিছত আকৌ আমি পৰৱৰ্তী লক্ষ্য বিচাৰিবলৈ আৰম্ভ কৰোঁ, আৰু এইটো এক অন্তহীন দৌৰ হৈ আকৌ চক্ৰকাৰে ঘূৰি থাকে। এটা লক্ষ্য পূৰণ হয়, কিছুদিন ভাল লাগে, আকৌ নতুন এটা লক্ষ্য আহে, আকৌ এক নতুন দৌৰ আৰম্ভ হয়। ইয়াৰ অৰ্থ এইটো নহয় যে সফলতা বেয়া। সমস্যাটো তেতিয়া হয় যেতিয়া আমি জীৱনটো জীয়াই থকাৰ সলনি কেৱল পৰৱৰ্তী লক্ষ্যটোৰ বাবেহে জীয়াই থাকোঁ। তেন্তে সুখী হোৱাৰ ৰহস্য কি? ইকিগাই ধাৰণাটোৱে আমাক নিজৰ জীৱনটো অলপ বেলেগ ধৰণে চাবলৈ শিকায়। নিজকে সোধক, প্ৰথম কথা, মই কি কাম কৰিবলৈ ভাল পাওঁ? এনে এটা কাম যিটো কাম কৰিবলৈ মই কেতিয়াও ঘড়ীটোত কিমান সময় পাৰ হৈছে সেয়া চাব নালাগে। 2 নম্বৰ, মই কি কামত ভাল? মোৰ স্বাভাৱিক দক্ষতা কি? 3 নম্বৰ, পৃথিৱীৰ মানুহক মোৰ পৰা কি প্ৰয়োজন? মোৰ জ্ঞান, দক্ষতা বা অভিজ্ঞতাৰে মই আন কাৰোবাৰ জীৱনত কিবা মূল্য যোগ কৰিব পাৰিছোনে? আৰু 4 নম্বৰ পইণ্টটো হৈছে, এই কামৰ জৰিয়তে মই জীৱিকা উপাৰ্জন কৰিব পাৰিমনে? এই প্ৰশ্নবোৰৰ মাজত যেতিয়া কিবা এটা মিল বিচাৰি পোৱা যায়, তেতিয়াই হয়তো আমি নিজৰ জীৱনৰ এটা গভীৰ দিশ বিচাৰি পাব পাৰোঁ। কিন্তু এটা কথা মনত ৰখা ভাল, ইকিগাই মানে কেৱল ড্ৰিম জব বিচাৰি পোৱা নহয়। আপোনাৰ জীৱনৰ অৰ্থ কেৱল আপোনাৰ চাকৰিৰ ভিতৰত থাকিব লাগিব বুলি কোনো কথা নাই। হয়তো আপোনাৰ ইকিগাই চাকৰিৰ বাহিৰত থাকিব পাৰে। ধৰি লওক, আপুনি এটা চাকৰি কৰে। চাকৰিটো আপোনাৰ বিশেষ ভাল নালাগে, কিন্তু সেই চাকৰিৰ পৰা পোৱা উপাৰ্জনে আপোনাৰ পৰিয়ালক সুৰক্ষা দিয়ে, আৰু অফিচৰ পিছত আপুনি গান গায়, কিতাপ পঢ়ে, শিশুক পঢ়ুৱাই কিবা এটা সৃষ্টি কৰে বা সমাজৰ বাবে কিবা এটা কৰে। তেন্তে আপোনাৰ জীৱনৰ অৰ্থ কেৱল মই কি চাকৰি কৰোঁ সেই প্ৰশ্নটোৰ উত্তৰত নাথাকিবও পাৰে। আৰু ইয়াতে এটা সুন্দৰ কথা আছে, জীৱিকাৰ বাবে কৰা কাম আৰু জীৱনক অৰ্থ দিয়া কাম সদায় একেটা হ'ব লাগিবই বুলি কোনো নিয়ম নাই। এতিয়া প্ৰশ্নটো হয়, আমি কিয় ইমান ভাগৰি যাওঁ? আজি আমি বহুত ব্যস্ত, কিন্তু ব্যস্ততা আৰু অৰ্থপূৰ্ণ জীৱন একেই কথা নহয়। আমি ঘণ্টাৰ পিছত ঘণ্টা ফোনটো স্ক্ৰল কৰোঁ, আন মানুহৰ জীৱনৰ লগত নিজৰ জীৱনটো ছ'চিয়েল মিডিয়াৰ যোগেদি তুলনা কৰোঁ। কোনোবাই বিদেশলৈ গ'ল, কোনোবাই নতুন গাড়ী কিনিলে, কোনোবাই প্ৰমোশ্যন পালে,
আৰু অজানিতে নিজৰ জীৱনটোক আনৰ জীৱনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰোঁ আৰু তাৰ পিছত মনত হয় যে মই পিছ পৰি আছোঁ নেকি কিন্তু এই কিতাপখনৰ ধাৰণাটোৱে আমাক এটা বেলেগ প্ৰশ্ন সুধিবলৈ বাধ্য কৰে মই আন মানুহৰ জীৱন জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ নেকি হয়তো সুখৰ বাবে আমাক আন কাৰোবাৰ জীৱন নালাগে আমাক লাগে নিজৰ জীৱনৰ অৰ্থটো বুজি পোৱাটোহে আৰু এটা অতি গুৰুত্বপূৰ্ণ শিক্ষা সৰু সৰু আনন্দৰ কথা আমি ভাবো সুখ মানে ডাঙৰ কিবা এটা ডাঙৰ ঘৰ ডাঙৰ এখন গাড়ী ডাঙৰ এটা স্যালাৰি ডাঙৰ কিবা এচিভমেন্ট কিন্তু সুখ বহু সময়ত সৰু সৰু মুহূৰ্তত সুখবোৰ লুকাই থাকে ৰাতিপুৱাৰ হে শান্ত পোৱাৰ চাহকাপ মা দেউতাৰ লগত কথা পতাৰ সময়খিনি নিজৰ পছন্দৰ গানটো শুনি থকাৰ সময়ছোৱা এজন বন্ধুক ফোনত কথা পাতি থকাৰ সময়ছোৱা নিজৰ কামটো ভালকৈ সম্পূৰ্ণ কৰি হৈ উঠাৰ পিছৰ সময়ছোৱা বা বহুদিনৰ পিছত নিজৰ পছন্দৰ কিবা এটা কৰিবলৈ উলিয়াই লোৱা সেই সময়ছোৱা জীৱনটো কেৱল ডাঙৰ সফলতাৰ কালেকশ্যন নহয় জীৱনটো হৈছে সৰু সৰু কিছুমান মুহূৰ্তৰ সমষ্টি মাথোন আৰু সুখী জীৱনৰ বাবে সকলো সলনি কৰাৰ প্ৰয়োজন নাই আৰু এইটো হৈছে ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপুনি যদি বৰ্তমানৰ চাকৰিটো ভাল নাপায় তাৰ অৰ্থ এইটো নহয় যে কাইলৈ চাকৰি এৰি দিবই লাগিব আপুনি যদি নিজৰ সপোন পূৰণ কৰিব বিচাৰে তাৰ অৰ্থ এইটো নহয় যে সকলো এৰি নতুনকৈ আৰম্ভ কৰিব লাগিব দিনটোত 30 মিনিট সময় নিজৰ পছন্দৰ কামৰ বাবে ৰাখক এটা নতুন স্কিল শিকক এখন নতুন কিতাপ পঢ়ক নিজৰ স্বাস্থ্যৰ যতন লওক পৰিয়ালৰ সৈতে সময় কটাওক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিজকে সুধিবলৈ আৰম্ভ কৰক মই আচলতে কি বিচাৰো মই কিহত আনন্দ পাওঁ মোৰ জীৱনটো কেৱল উপাৰ্জন আৰু খৰচৰ মাজতে সীমাবদ্ধ নেকি শেষৰ কথাখিনি অলপ মন দি শুনিব হয়তো আমাৰ বহুতৰে জীৱন এনেকুৱাই আমি ভাবো এদিন সকলো ঠিক হৈ যাব এদিন ভাল চাকৰি কৰিম এদিন বেছি টকা উপাৰ্জন কৰিম এদিন এখন নিজৰ ঘৰ হ'ব আৰু এদিন সকলো দায়িত্ব শেষ হ'ব আৰু তাৰ পিছত মই সুখী হ'ম কিন্তু জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হয়তো সেইটোৱে এদিন এই যে আমি এদিনৰ অপেক্ষাত থাকো আৰু এদিনৰ অপেক্ষা থাকোতে আজিৰ দিনটো আমি হেৰুৱাই পেলাওঁ ইকিগাই আমাক হয়তো কোনো মেজিকেল ফৰ্মুলা নিদিয়ে কিন্তু ই এটা সুন্দৰ প্ৰশ্ন উপহাৰ দিয়ে মই কেৱল কিমান বছৰ জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ নে সেই বছৰবোৰ কেনেকৈ জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ হেয়ে আজি ৰাতি এবাৰ নিজকে সুধিব মোৰ জীৱনৰ সেই এটা কাম সেই এটা মানুহ আৰু সেই এটা সপোন বা সেই এটা উদ্দেশ্য কি যাৰ বাবে মই পুৱা উঠি সঁচাকৈ আনন্দ পাওঁ আৰু সেইটোৱে হৈছে ইকিগাই বিচাৰি পোৱাৰ প্ৰথমটো খোজ হ'ব আপোনাৰ শেষত কওঁ জীৱনটো কেৱল দীঘলীয়া হোৱাটো ডাঙৰ কথা নহয় জীৱনটো অৰ্থপূৰ্ণ হোৱাটোহে ডাঙৰ কথা পুনৰ লগ পাম এক পৰৱৰ্তী এনে ধৰণৰ ভিডিঅ'ৰ সৈতে